मसलपुराव गोदानै डीके होम डेकर मुंनि गंसे फार्निचार गला बेखेवदों। बाक्सा जिल्लानि सदल मसलपुराव हानेब आली मुंनि सासे लाइमोना डीके होम डेकर मुंनि गंसे गोजौ थाखोनि फार्निचार गला बेखेवदों। गलाखौनो हांख्रायनाय बायदि नुजाथिनानै बेखेवनानै होयो बिटिआरनि आबाद बिफाननि मावफुं सोद्रोमा गणश्याम दासआ। गला बिगोमानि फोरमायनाय बादिब्ला गोदानै बेखेवजानाय बे फार्निचार गलायाव न'आव साजायजानाय मुवा एलुमिनियामनि दरजा खिरखि, फल सिलिं, पिभिसि सिलिं, स्टिल रेलिंजों लोगोसे गोबां मुवा बेसादफोरखौ खम बेसेनावनो मोननो हागोन। মই আজি আমাৰ মছলপুৰ এৰিয়াৰ ভিতৰতে আমাৰ শংকৰদেৱৰ নিয়াৰেষ্ট শংকৰদেৱ স্কুল আছে, ইয়াতে ডিকে হোম ডেকৰৰ এখন আমি আজি দোকান এখন উদ্বোধন কৰিলোঁ। ইয়াতে সমগ্ৰ বস্তু পোৱা যায়, বিল্ডিঙৰ পৰা ডেকৰেশ্যনৰ পৰা আৰম্ভ কৰি যিকোনো বস্তু যি লাগে আৰু ঘৰৰ নিজৰ ঘৰ সজোৱাৰ কাৰণে যিখিনি নেকি বস্তু লাগে গোটেইখিনি ইয়াতে পোৱা যায়। আৰু আজি নতুনকৈ উদ্বোধন কৰা হৈছে, গতিকে সমূহ ৰাইজক আহ্বান জনাইছোঁ এই যে ডিকে হোম ডেকৰৰ ওচৰত আহক, আপোনালোকে যিবিলাক প্ৰডাক্ট ইয়াতে তেওঁলোকে আনিছে চাওক, চাই পেলাই আপোনালোকৰ নিজৰ ঘৰৰ কাৰণে যিবিলাক বস্তু লগা আছে নিব পাৰিব, তাৰ কাৰণে অসুবিধা নাই। আৰু নতুন ল'ৰা ডেকা ল'ৰা, গতিকে সেই ডেকা ল'ৰা হিচাপে কিমান সাহস কৰি যাতে আগবাঢ়ি আহিছে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ মছলপুৰবাসীৰ লগতে সকলো ৰাজ্যক মই আহ্বান জনাইছোঁ যে ইয়ালৈকে আহক, চাই চিতি নিজৰ ঘৰৰ কাৰণে যিখিনি যাৱতীয় বস্তু লাগে সেইবিলাক তেওঁলোকে নিব পাৰিব। নিবনুৱা যিবিলাক যুৱক আছে তেওঁলোকে তেনেকৈ সেই ল'ৰাজনৰ নিচিনাকৈ আহ্বান জনাম। যিজন ল'ৰা আজি নিবনুৱা হৈ আছে যদিও তেখেতে নিজৰ ভৰিত থিয় হ'বৰ কাৰণে চেষ্টা এটা কৰিছে, চেষ্টা কৰি আজি তেওঁ নিজৰ দোকান এখন চলাবৰ কাৰণে আগবাঢ়ি আহিছে তেখেতে ডিকে হোম ডেকৰখন। গতিকে তেখেতৰ যিখিনি যাৱতীয় বস্তু আমাৰ বিল্ডিঙৰ পৰা আৰম্ভ কৰি যিমান যি লাগে, লগতে ঘৰৰ ডেকৰেশ্যন কৰাৰ কাৰণে যিবিলাক প্ৰস্তাৱ লাগে বা আপোনাৰ ফ্ৰেমত ধুনীয়াকৈ সজাই ৰাখিছে বস্তুবিলাক, সেইবিলাক নিব পাৰিব, তাৰ কাৰণে অসুবিধা এটা নাই। আজি নিজে আহিলে নিজে দেখিব, মই নিজে আহি উদ্বোধন কৰিলোঁ, চাইছোঁ, মোৰ বহুতখিনি বস্তু পচন্দ হৈছে, সেই অনুযায়ী আপোনালোকৰ পচন্দ হ'ব যে আপোনালোকে নিব পাৰিব। মই ইয়াত এটা হোম ডেকৰ দোকান ডিকে হোম ডেকৰ দোকান মোৰ উদ্বোধনী কৰিলোঁ। মোৰ মেইনলি হোম ডেকৰৰ যাৱতীয় সামগ্ৰী ইয়াত পাব, এলুমিনিয়ামৰ কামৰ পৰা আৰম্ভ কৰি ষ্টিল ৰেইলিং, ফল চিলিং, টি চিলিং বা হোম ডেকৰৰ যাৱতীয় সামগ্ৰী, গ্লাছ, গোটেইখিনি বস্তু আপোনালোকে কম দামত বা যিটো মিনিমাম ৰেঞ্জতে পাব বুলি মই আশা কৰিছোঁ। আৰু এই অঞ্চলৰ সমূহ ৰাইজক আহ্বান জনাইছোঁ, আমাৰ দোকানত আহক, এবাৰ ভিজিট কৰক। আপোনালোকৰ যিখিনি কাম কৰিব লগা আছে হোম ডেকৰৰ কাৰণে বা ঘৰ এখন সজোৱাৰ কাৰণে, গোটেইখিনি কামৰ কাৰণে আমাৰ ইয়াত আপোনালোকে উপযুক্ত দামত কাম কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। মোৰ দোকানৰ কণ্টেক্ট নাম্বাৰটো হ'ল 6000506993। गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव। बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।